মই বৰ্তমান জালুকবাৰী পালোহি আৰু অকণমান আগতীয়াকৈ নামি দিছোঁ। আপোনালোক জেগাবিলাক দেখুৱাব লাগিবতো, অলপ আগতীয়াকৈ নামিলোঁ মানে এতিয়াও জেগা পোৱা নাইগৈ আৰু অলপ আপোনালোক দেখুৱাব লাগিবতো। তো চাওক, সেইখনেই হ'ল জালুকবাৰী ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। এতিয়া আপোনালোকক দেখুৱাম অভাৰব্ৰিজৰ পৰা জালুকবাৰীখন কেনেকুৱা দেখি, তাকে দেখুৱাম। চাওক, আমি এতিয়া পালোহি জালুকবাৰী ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত। এতিয়া আপোনাক সকলোবোৰ দেখুৱাই দিম কি কি আছে কি কি নাই। ইয়াত লিখা আছে সমাধিত জোতা পিন্ধি প্ৰৱেশ নকৰিব। চ' জোতাটো এইকণতে খুলি থৈ যাওঁ। এইটো কি বস্তু ময়ো নাজানো, যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু এইটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয়। যিমানবোৰ ফটো আছে ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছে, আৰু যিমানবোৰ কিতাপ আছে বা কাপোৰ কানি যিমান আছে ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছে। চ' চাই আহোঁ ব'লক। ফটো মামনি ৰয়ছমৰ লগত এয়া ফটো চাওক, বহুত ফটো আছে ইয়াত, বহুত আছে। চ' বৰ্তমান মই ঘৰলৈ গুচি আহিলোঁ আৰু ঘৰলৈ যাবলৈ কাৰণে গাড়ী দিছোঁ। চ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।